মৰমৰ ভাইটি ভণ্টিসকল, ক্লাছ 3ৰ আজিৰ কবিতা 8 শাৰী আবৃত্তি কৰিছোঁ আৰু বাকী 8 শাৰী নেক্সট ভিডিঅ'ত তোমালোকে পাবা। তেন্তে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কবিতাটোৰ নাম মাই ফেমিলি। When I was just a little child, I began to see I had a special family who is always there for me. A family that stands by you no matter what you have done, who picks you up and dries your tears and points you to the sun. এতিয়া শিকিম ইয়াৰ অৰ্থ। কবিতাটোৰ নাম মাই ফেমিলি, মোৰ পৰিয়াল। When I was just a little child, যেতিয়া মই আছিলোঁ মাত্ৰ এটি সৰু কেঁচুৱা। I began to see, মই চাবলৈ আৰম্ভ কৰিছিলোঁ। I had a special family, মোৰ আছিল এটা বিশেষ পৰিয়াল। Who is always there for me, যিয়ে আছে সকলো সময়ত মোৰ বাবে। A family that stands by you, এটা পৰিয়াল যিটো সকলো সময়ত তোমাৰ বাবে থিয় দিয়ে। No matter what you have done, একো বিবেচনা নকৰাকৈ যে তুমি কি কৰিছা। Who picks you up and dries your tears, যিয়ে তোমাক তুলি লয় আৰু চকুলো মুচি দিয়ে। And points you to the sun, আৰু আঙুলিয়াই দিয়ে তোমাক সূৰ্যটোলৈ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।